দেৱবাস ভিডিঅ' চেনেল আজি প্ৰসাদক চিন্তি প্ৰসাদ নহয় ইফালে আছে চিৰাক চিন্তি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু যদি ভালে লাগে তেনে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজি হৈছে লক্ষী পূজা, লক্ষীক চিন্তি আহক তেনেহ'লে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল এতিয়া ভালে আছে কবিতা ভিডিঅ'ত দেখা পাই থাকে কবিতাহঁতৰ লগত চিৰা প্ৰসাদ খাই আছোঁ আৰু যিহেতু লক্ষী পূজা এইফালে আছে তৰা কৰি কি ক'ব? মই আজি লক্ষী পূজা এয়া চিৰা নাৰিকল দি সকলোকে বনাইছোঁ। আমাৰ এটাই ভাল লাগে, আমি গাঁৱলীয়া মানুহ যে আমাৰ ঘৰলৈ বুলিয়ে নহয় ওচৰৰ সকলো ঘৰলৈ আমাৰ ল'ৰা ছোৱালী অহা যোৱা কৰি থাকে খায়। আৰু মানে ল'ৰা ছোৱালীখিনিয়ে কি কৰে কেৰি বেগ লৈ আহে, কেৰি বেগত মাহ প্ৰসাদ ভৰাই চিৰা ভৰাই সেইটোৱে আমাৰ পৰম আনন্দ। আমিও আছিলোঁ আচলতে সৰুতে তেনেকুৱা। হয় বন্ধুসকল, এইটো হৈছে আমাৰ গাঁৱলীয়া পৰিৱেশ পলিথিনত ভৰাই আপোনালোক আৰু কাকা ঘৰত গৈ আছোঁ দেখুৱাই আছোঁ। কাতি বিহুত ভিডিঅ' নবনালোঁ, মই তেনেকৈ টাইম নোপোৱাৰ বাবে আপোনালোকে কিছুমানে কমেণ্ট কৰি জনাইছিল ভাইটি ভিডিঅ' বনাব লাগে বুলি। আৰু আজি এটা লক্ষী পূজা বুলি একদম চিম্পুলকৈ বনাই দিছোঁ, আপোনালোকে দেখুৱাই আছোঁ চাই থাকক। আৰু বন্ধুসকল এইফালে আমি চবেই খাই আছোঁ প্ৰসাদ, এইফালে মোৰ লগৰ কেইটামানো আছে, এইফালে আছে কবিতা। উৰি বাবা লাইক কৰিছে নাই? লাইক কৰা লাইক কৰক, ছাবস্ক্ৰাইব কৰক বলক। আৰু বন্ধুসকল সেইদিনা তুলসী পূজাও আছিলে, তুলসী বিহু তুলসী পূজা নহয়, এইফালে তুলসী ভেটিও বনোৱা হৈছে একদম। সেইদিনা তুলসী বিহুৰ দিনা কাতি বিহুৰ দিনা নেদেখালোঁ খুৰীজনীৰ ঘৰতে কবিতাহঁতৰ ঘৰতে, কিন্তু সেইদিনা আমাৰ ভিডিঅ' বনোৱা নহ'লে কাতি বিহুৰ দিনা আজি একদম দেখুৱাই আছোঁ চাই থাকক বলক। চাইকেলক চিন্তি এটা বেলেগৰ ঘৰলৈ যাওঁ। এইটো বন্ধুসকল এয়া হৈছে গাঁৱলীয়া পৰিৱেশ, ইটো ঘৰলৈ কিন্তু হাতত পলিথিন লৈ এতিয়া নাই আৰু দিয়ক আৰু খাওঁ বলক। গৈ থাকোঁ আমাৰ ঘৰ যাম চাগে বন্ধুসকল বলক। আৰু বন্ধুসকল অতি সোনকালে আমাৰ গাঁৱত ভাওনা আহিছে, ভাও লৈছোঁ অসুৰৰ ঐ সেই মনুষ্য এনেকুৱা টাইপৰ ভাও বচনো আছে, ধামাকা ভিডিঅ' হ'ব। আৰু আপোনালোকে তলত কমেণ্ট কৰি জনাওক আজিকালি ব্লগবিলাক কেনেকুৱা হয়। আপোনালোকৰ মানে মৰম চেনেহ আশীৰ্বাদৰ দ্বাৰা মই মানে য'ত ত'ত যি টি গাই আহিব পাৰোঁ, লাজ চাজ নাই আৰু বন্ধুসকল আজিকালি দে। বন্ধুসকল এতিয়া আকৌ ঘৰলৈ আহিলোঁ দে আৰু এনেকৈ সোমাই বলক খাই গৈ খালোঁ সেই দুঘৰ মানত আপোনালোকক নেদেখুৱালোঁ ইমান। আৰু এয়া দেখা পাইছে হাতত টোপোলা আছেই চাওক, এয়াই হৈছে গাঁৱলীয়া পৰিৱেশ। আৰু ৰাস্তাৰ মাজে মাজে গৈ আছোঁ, এতিয়া নিজৰ ঘৰলৈ বুলি গৈ আছোঁ। কুকুৰৰ চকুত দেখোন লাইট আহি গ'লে বন্ধুসকল ইফালৰ পৰা চাওক না অলপ দে আৰু বন্ধুসকল এয়া এইফালে দেখা পাইছে এইজন কোন চিনি পাইছেনে? মানে অকণমান কেমেৰালৈ লাজ কৰে সেই বন্ধুসকল। মানুহে কিছুমানে কমেণ্টৰ দিয়ে, মই পাইছিলোঁ মাজতে মোৰ ইউটিউবৰ জাৰ্ণিৰ একদম প্ৰথম আৰম্ভণিতে মোৰ চেনেল যোনে খুলি দিছিলে বন্ধুসকল, সেই মানুহজন হৈছে এইজন উদয় দাদা। এখন মাস্কখন খুলি দে, এখন লাজ কৰে বন্ধুসকল, কিন্তু এখেতে মোৰ একদম জীৱনৰ প্ৰথমজন মানুহ ইউটিউব জীৱনত। আজি এইফালেও আছে এজন কবিতা, কবিতাই বহুতখিনি যথেষ্টখিনি সহায় কৰিছিলে, কবিতাকটো দেখাই থাকোঁ, যথেষ্টখিনি সহায় কৰিলে মোৰ। এখেতৰ কাৰণে মই আজি 5,000 মানুহে মোক আজি চিনি পাবলৈ সক্ষম হৈছে। ৰাস্তা ঘাটে দুই এটা মানুহে মাতিবলৈ লৈছে এখেতৰ কাৰণে। ইমানখিনি মৰম নেক্সট লেভেল একদম চাই থাকক। অ' বন্ধুসকল চাই থাকক মানে চাই থাকিব দিয়ক, গুচি নাযাব। আৰু ইয়াত দেখা পাইছে এইটো হৈছে আমাৰ কুকুৰ, এইফালে এটা আছে এই দে আৰু বন্ধুসকল কুকুৰণি চব আহি গ'লে লক্ষী পূজা খাবলৈ চেচেই দে আৰু বন্ধুসকল এতিয়া আমাৰ ঘৰত খাই আছোঁ বন্ধুসকল চাওক মুখ চুখ লগাই নিদিব আকৌ বন্ধুসকল দে। হয় বন্ধুসকল সকলো ঘৰা ঘৰি যাবলৈ ওলালে, এয়া দেখা পাইছে নেক্সট লেভেল। আৰু এইফালে আয়ুষ্মান এনেকৈ আছে আৰু দেখা পাইছে ফেণ্ডেল। বন্ধুসকল আপোনালোকে ভাবিছে চাগে এয়া আকৌ ক'ৰ পৰা আহিলে ভাওনা আখৰা দৃশ্য। হয় বন্ধুসকল মই আহিছোঁ ভাওনা আখৰা চাবলৈ, আৰু আপোনালোকে এয়া দেখা ভিডিঅ'টো সমাপ্ত কৰি দিম আৰু বন্ধুসকল চাওক সেই একদম এনজয় কৰি লওক। বন্ধুসকল আজি ভিডিঅ'টো এনেকৈ চিম্পুলকৈ দেখাবলৈ চেষ্টা কৰিলে, আপোনালোকে চালে নিশ্চয় আশা কৰিলোঁ ভাল পালে। আপোনালোকৰ ভাওনা দৃশ্য দেখুৱালে আচলতে ভাওনা নহয় বন্ধুসকল, আখৰা। এয়া আখৰা আছিলে বৰিগাঁও বন্ধুসকল। মই দাদাজনৰ লগত গৈছিলোঁ, আপোনালোকক দেখুৱালোঁ বন্ধুসকল দেই। আৰু আজি ভিডিঅ'টো মানুহ পাই ল'লোঁ। যদি ভিডিঅ' ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিলে নাপাব। আৰু এটা